উপৰি যোৱা তলি যোৱা এই ফটকা লৈ লও ফটকা আলু ফটকা বম ফটকা উপৰি যোৱা তলি যোৱা ৰকেট ফটকা সোঁচাতে যোৱা বাওঁচাতে যোৱা ডাওকে ফুটা ফুচকে ফুটা ঐ ফটকা লৈ লও ৰঙা নীলা হালধীয়া বগা কোলা চব জাতৰে আছে আজি ৰাতিপুৱা একা মোক দেখিলোঁ ফটকা এটাও বিক্ৰী হোৱা নাই ইমান দয়ালি নাখনিও ফটকা বিক্ৰী মাইকীজনী বন্ধন গোটৰ লোন মাৰিম বুলি ভাবিছিলোঁ এশও নহ'ব পায় নাই কাষ্টমাৰ এটিও নাই ঐ টকলা কি ফটকা আছে কি টকলা বুলি কৈছ মোৰ নাম নাই নেকি হা টকলা বুলি কৈছ মোক তোৰ মূৰত চুলি এডালিও নাই চুলি থকা মানুহ টকলা বোলে কি ফটকা লাগে ক এইটো দাম কিমান এইটো দাম 50 টকা আৰু এইটো দাম কা কিমানে আৰু এইটো দাম 100 টকা ঐ টকলা এইটো ইমান দাম কৰিছ যে আৰু সেইটো কা কেটকা দাম কা কি অকল দামে সুধি থাক যে কি লাগে সেইটো ক আজি মাথা চাথা বেয়া হৈ আছে সুধিব নাপায় না দে এটাকে টেষ্টিংকে কৈ চাং ডাওকে ফুটে না ফুচকে ফুটে চাং টেষ্টিং কৰিলে তোৰ বাপে দিব ফটকা ইমান দাম ফটকা জানিছ পোৱালি চালা কি জ্ঞান দি আছে তোৰ দোকানত যে ফটকা ফুটিব কোন দোকানী ফটকা জ্ঞান দি দিব হা ফুটিব বুলি ললে ল নহলে যা টাইম পাছ কৰিবলৈ মোৰ সময় নাই দে বম ফটকা পায়াতকে দে পলিথিন ভৰাই দে কেইটকা ল'বি ক ফটকা হ'ব এটা কেটত মোক বোলে ইমান দাম কৰিছ না ললে ল নললে যা ফটকা দামে বেছি দে পলিথিনটাত ভৰাই দে খাতাত লিখি থবি কিন্তু নাই খাতা লিখি থব নোৱাৰো পইচা নাই যদি কি কৰিবলৈ ইমানকে সুধি আছিলি ফুট চাবি তোৰ ফটকা এটাও বিক্ৰী নহয় নহ'লে নহওক গোটেই সোপা অকলে ফুটাই পেলাম তোক বাকী দিয়াতকে কি যে ফকতীয়া কাষ্টমাৰ আহে অকল মাথা খাবলৈ আহে নে কিয়ে না এই চব গৰু চব হেপ্পী দেৱালী দোকানী কি ফটকা আছে হেপ্পী দেৱালী কি ফটকা লাগে এইটো দাম কিমান এইটো দাম 50 টকা সৌটো দাম কা কিমানে সেইটো দাম 100 টকা ৰকেট ফটকা লাগে তেনেকুৱা ৰকেট ফটকা লাগে উপৰি জনা তলি জনা সোঁচাতে জনা বাওঁচাতে যোৱা উপৰি যোৱাকে দে তাকে টেষ্টিং কৰি চাং উপৰি যায় না তলি যায় নাই নহ'ব টেষ্টিং কৰিব দিয়া নহ'ব এটাতে 50 টকা গম পাইছ দুৰ্গা পূজাত দোকানে মিঠাই কিমান বাৰ টেষ্টিং কৰি লওঁ একো কথা এটা নকলে তই ৰকেট এতিয়াও টেষ্টিং কৰিব নিদিয় খাই থম বোলা নিচিনা কিবা তই মোৰ লাভ খায়ো মূল খাব বিচাৰিছ না মোৰ মাথা খাবলৈ আহিলি তই এই টকলা ককাই ইমান খং নকৰিবি দে 5 টাকে দে ভৰাই দে খালি যোৱা বছৰ যে তই আমাৰ ঘৰৰ পৰা ৰঙালাও আনিছিলি 5টা তাতে দামটো কাটি থবি আৰে তোৰ মায়েচোন এনেই খাবলৈ দিছিলোঁ বুলি কৈছিলে এতিয়া আকৌ ক'ৰপৰা পইচা কথা আহিলে তইচোন ফটকা এতিয়াও এনেই বজাৰ চাব নিদিয় আজিকালি এনেই বস্তু পায় না বস্তুত যিহে দাম এনেকৈ মিলাব লাগিব আজিকালি হাই ভগৱান মাইকীজনী লোনৰ ধাৰ বাদেই নিজৰ ধাৰ সোপা মাৰিবলৈকে চিন্তা হৈছে ঐ আৰু যে ফটকা দোকানী ডোঙা জীৱনত ৰাম